ভিডিঅ'টি মই তাৎক্ষণিকভাৱে প্ৰস্তুত কৰিলোঁ যেহেতু গৰমৰ বন্ধ আৰম্ভ হৈছে আৰু গৰমৰ বন্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা ছাত্ৰ-ছাত্ৰীৰ মনত এটা প্ৰশ্নই জাগিছে যে যোৱাবেলিৰ দৰে এইবেলি গৰমৰ বন্ধত কিবা বাধ্যতামূলক ক্লাছ হ'ব নেকি আৰু যদি হয় এই ক্লাছসমূহৰ সময় কেতিয়া আৰু কেনেকৈ এই ক্লাছসমূহ কৰা হ'ব এই আটাইবোৰ কথা আজি আমি আপোনালোকক জনাই যাম লগতে এই বিষয়ে অসম চৰকাৰৰ তৰফৰ পৰা কিবা জাননী ওলাইছে নেকি লগতে শিক্ষামন্ত্ৰী ranoj পেগুৱে এই বিষয়ে কি ক'লে সেয়া আমি আপোনালোকক দেখুৱাম তাৰ বাবে আপুনি ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব তো বন্ধুসকল প্ৰত্যেক বছৰৰ দৰে ছাত্ৰ-ছাত্ৰীসকলে এই বছৰো কোচিং ক্লাছ কৰিব পাৰিব নিজৰ ইচ্ছা অনুযায়ী তো বন্ধুসকল এই বিষয়ক লৈ অসম চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ শিক্ষামন্ত্ৰী ranoj পেগুৱে কি ক'লে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছোঁ শিক্ষামন্ত্ৰীগৰাকীয়ে লিখিছে মই স্পষ্ট কৰিব বিচাৰোঁ যে গ্ৰীষ্ম বন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক শ্ৰেণীৰ বাবে বিদ্যালয়ত শিক্ষা বিভাগ বা সমগ্ৰ শিক্ষা অভিযানে কোনো নিৰ্দেশনা দিয়া নাই অৱশ্যে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ গ্ৰীষ্মকালীন বন্ধৰ সময়ত স্বেচ্ছাই আগ্ৰহী শিক্ষকৰ জৰিয়তে পৰিপূৰক শ্ৰেণীৰ পাঠদান আৰু বিনোদনমূলক সহ পাঠ্যক্ৰমৰ কাৰ্যকলাপ অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে পূৰ্ব বিদ্যালয়সমূহে এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে সন্মানীয় শিক্ষামন্ত্ৰী ranoj পেগু ডাঙৰীয়াৰ এই পোষ্টৰ জৰিয়তে আমি এটা কথাই জানিবলৈ পালোঁ যে গ্ৰীষ্মকালীন বন্ধৰ সময়ত কোনো ধৰণৰ বাধ্যতামূলক ক্লাছ অসম চৰকাৰৰ তৰফৰ পৰাই কৰিবলৈ নিৰ্দেশ দিয়া নাই যদি আপোনালোকে নিজৰ ইচ্ছামতে নিজৰ আগ্ৰহেৰে ক্লাছ কৰিম বুলি ভাবে গ্ৰীষ্ম বন্ধৰ সময়ত তেনেহ'লে আপোনালোকে কৰিব পাৰে এই ভিডিঅ'টিৰ জৰিয়তে যদি আপোনালোকে উপকৃত হৈছে বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টিত এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব